সমগ্ৰ দেশৰ লগতে মৰিয়নি নকছাৰীতো ভোজপুৰী লোকসকলে ছট পূজা উদযাপন কৰে। নকছাৰী বালিজান আমদলং ঘাটত এই ছট পূজা বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। আনফালে লুখুৰাখন ঘাটতো নাংনিজান অঞ্চলৰ ভোজপুৰী লোকসকলে এই ছট পূজা উদযাপন কৰে। এই পূজা বিশেষকৈ ভোজপুৰী লোকসকলৰ মহিলাসকলে কৰা দেখা যায়। এই ছট পূজা প্ৰতি বছৰে কাতি মাহৰ উকলা পক্ষৰ ষষ্ঠী তিথিত উদযাপন কৰা হয়। ছট পূজা সূৰ্য দেৱতাক পূজা কৰা হয়। প্ৰথম দিনা বেলিমাৰ যোৱাৰ আগে আগে আৰু দ্বিতীয় দিনা বেলি উদয় হোৱাৰ লগে লগে এই ছট পূজা কৰা দেখা যায়। উক্ত দুয়োটা অনুষ্ঠানতে পূজা চাবলৈ যথেষ্ট সংখ্যক ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হয়। নকছাৰী ছট পূজা কমিটিয়ে প্ৰথম দিনা পূজা শেষ কৰি ৰাতিলৈ কণ কণ ল'ৰা ছোৱালীৰ এক নৃত্য প্ৰদৰ্শন অনুষ্ঠান আৰু লখুৰাখন ছট পূজা কমিটিয়ে ৰাতিলৈ এক কীৰ্তনৰ অনুষ্ঠান অনুষ্ঠিত কৰে। আজি পুৱা পূজা শেষ কৰি উদযাপন সমিতিয়ে ভক্তসকলক প্ৰসাদ বিতৰণ কৰে আৰু পিছবেলালৈ পূজা বিসৰ্জন দিয়া হয়। নিউজ ডেস্ক ৰিপৰ্ট, আমাৰ অসম 24। আজি নাগিনীজান লুখুৰাখন পুথিনদী ঘাটত এই আয়োজন কৰা শ্ৰী শ্ৰী ছট পূজাৰ উপলক্ষে আমি প্ৰতি বছৰে এই পূজা উদযাপন কৰি আহোঁ আৰু এই পূজা আমি আজি গত কেইবা বছৰৰ পৰা আমি এইদৰে পালন কৰি আহিছোঁ। কি পূজা আপোনালোকে? এইটো ছট পূজা বুলি কোৱা হয়, কিন্তু প্ৰকৃততে এইটো সূৰ্য দেৱতাৰ পূজা আৰু সূৰ্য দেৱতা